Hey!
হইলাই অবতার আর নরনারায়ণ চিত্তরঞ্জন আর তোমার কমুদিতে কাম দেব আইলা হাজি দর্পসুর করিলা লত্তি কইলা কইছে যদিহে বোলে প্ৰভু ভগৱন্তই কপিল অৱতাৰে নললাহেঁতেন তেতিয়া হেনো সৰগৰ গংগাক কেতিয়াও আমি মৰ্ত্যক নাপালোহেঁতেন কৈছে গংগা আগতে মৰ্ত্য নাছিল সৰগতে আছিল বুলিছে কৈছে যেতিয়া ঈশ্বৰে কপিল অৱতাৰ লৈ আছিল তেতিয়া হেনো সগৰ নামৰ এজন ৰজাৰ ৮০,০০০ পুত্ৰ তেওঁৰ সাপত ভস্মীভূত হৈ আছিলে আৰু এই ৬০,০০০ পুত্ৰৰ উদ্ধাৰৰ উপায় মাত্ৰ এটাই আছিলে সৰগৰ গংগাক মৰ্ত্যলৈ নমাই অনা সেয়েহে সগৰৰ উত্তৰ পুৰুষসকলে যুগে যুগে হৰিকাৰা গংগাক স্তুতি কৰিছিল ভগীৰথৰ দিনত গংগা তুষ্ট হল হৰি সন্তুষ্ট হল গংগা বুলি সৰগৰ পৰা নামি আহিলে ভোলানাথ শিৱৰ কৃপাত গতি নিয়ন্ত্ৰণ কৰি পৃথিৱীত প্ৰৱেশ কৰিলে সাগৰৰ ৬০,০০০ পুত্ৰৰ